মই আপোনাক এটি বিশেষ তদবিৰ দিব বিচাৰিছোঁ যেটো খুবেই শক্তিশালী আৰু এটো কাৰ্যকৰী হয়। চাওক, যদি আপোনাৰ সন্দেহ হৈছে যে আপোনাক কোনোবাই জাদু কৰিছে অথবা আপোনাৰ পৰিয়ালৰ কোনোবাক জাদু কৰা হৈছে বা আপোনাৰ বন্ধুবৰ্গ বা আশে-পাশে কোনোবাক জাদু কৰা হৈছে বুলি আপোনাৰ সন্দেহ হৈছে, তেতিয়াহ'লে আজিৰ এই কাৰ্যকৰী নক্সাটি আপুনি ব্যৱহাৰ কৰক। অৱশ্যই আপুনি জাদুৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব ইনশাআল্লাহ। আপুনি কি কৰিব, ফাৰ্ষ্ট আপুনি নিজকে পাক পবিত্ৰ কৰি ল'ব, এটি কলম ল'ব, কাগজ ল'ব। তাৰপিছত পশ্চিম ফালে আপুনি বহিব, বহি কেনে নক্সাটি যেটো নক্সা আপুনি স্ক্ৰীনত দেখিব পাইছে, আপুনি এই নক্সাটো সুন্দৰ কৰি লিখিব বা সুন্দৰ কৰি তিনিটা নক্সা লিখিব। এটা নক্সা আপুনি পুৱাতেই পানীত দি কেনে সেই পানী খুৱাই দিব, অৰ্থাৎ গুলি কেনে খুৱাই দিব। দ্বিতীয়টো নক্সা আপুনি দ্বিপ্ৰহৰত অৰ্থাৎ দিনৰ দ্বিপ্ৰহৰত আপুনি এইটো পানীত দিব। পানীত দিয়াৰ পিছত এইটো আখৰবোৰ পানীত মিহলি হৈ যাব বা হাতেৰে মিহলাই দিব। তাৰপিছত সেইখিনি পানী দ্বিপ্ৰহৰত খুৱাওক আৰু তৃতীয়টো নক্সা আপুনি সন্ধ্যাটো খুৱাই দিয়ক। তেনেকৈ প্ৰথম দিন আপুনি চাওক, ইনশাআল্লাহ আপুনি ইয়াত নজিৰ পাব, ভাল হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ পাব। যদি সম্পূৰ্ণ ভাল নহয় তেতিয়াহ'লে দ্বিতীয় দিন খুৱাই দিয়ক। দ্বিতীয় দিন যদি সম্পূৰ্ণ ভাল নহয় তেতিয়াহ'লে আপুনি তৃতীয় দিন খুৱাই দিয়ক। তৃতীয় দিনত অৱশ্যই যাদু নোহোৱা হৈ পৰিব। আৰু এটা কাম কৰিব, যেতিয়া হ'ব তেতিয়া আপুনি চোৰা ফালাক আৰু চোৰা নাচ তিনিবাৰ কৰি পঢ়ি বুকুত ফুৱাই অথবা নোফোৱালেও হ'ব, পঢ়ি কেনে আপুনি শুই থাকিব। তেতিয়াহ'লে যাদু কোনোদিনে আপোনাৰ ওচৰত বা আপোনাৰ ওপৰত আচৰ নকৰে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।